হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাব লৈছোঁ। বহুত দিনেই হৈ গ'ল বাৰু ভিডিঅ' দিয়া নাই, মানে অলপ কামতো বিজি আছিলোঁ, প্লাছ মানে তেনেকুৱা কোনো স্পেচিয়েল অকেজনো নাই বা ক'তো যোৱাও নাই। তেনেকৈ ভিডিঅ' চিডিঅ' বনাওঁ তেনেকুৱা কিছুমান শ্বুট কৰা হয়, কিন্তু এডিট কৰিবলৈ থাকি যায়, টাইমো নাপাওঁ। তাৰপিছত বহুত দিন হৈ যায়, দিবলৈ মন নাযায় আৰু তাই এইবাৰ ভালকৈ দিম বুলি ভাবিছোঁ। এতিয়া আছোঁ ডিব্ৰুগড় এয়াৰপৰ্টত। ইয়াৰ পৰা আমি গৈ আছোঁ কলকাতাত আমাৰ আৰু লগৰ আছে, বাকী দেখাই যাম, চাই যাব। আৰু আমি গৈ আছোঁ এতিয়া ইণ্ডিয়াৰ বাহিৰলৈ ক'ত গৈছোঁ আৰু থাম্বনেইল বা এইটোৰ চাইটো গম পাইছে। হ'লেও আমি দেখাই যাম আৰু কলকাতাত যাম। কলকাতাৰ পৰা আমাৰ আকৌ বেলেগ ফ্লাইট আছে ডেষ্টিনেশ্যনটোলৈ। আমি এতিয়া ভাবিছোঁ আমি 10 দিনৰ কাৰণে গৈ আছোঁ। 10 দিন ভাবিছোঁ ডেইলি এটা ব্লগ বনাম, কিন্তু কিমান দূৰ পচিবল হ'ব নাজানো, কিন্তু মেমৰি হিচাপে থাকি যাবলৈ ভালকৈ বনাম বুলি এবাৰ ভাবি গৈছোঁ আৰু আপোনালোকে চাই যাব। আজি যিহেতু 15 আগষ্ট ইণ্ডিপেণ্ডেন্স ডে, চব ইয়াৰ এমপ্লয়ী ধুনীয়াকৈ আমাৰ যিটো তিৰংগাৰ কালাৰ তেনেকুৱা ড্ৰেছ কৰি আছে, আৰু আমাক এইটো এনেকুৱা মিঠাই খাব দিছে। এনেকুৱা আমি এতিয়া বহি আছোঁ। আমাৰ ছিকিউৰিটি চেকিন হৈ গ'ল আৰু 15 মিনিটৰ পিছতে বৰ্ডিং ষ্টাৰ্ট হ'ব। আৰু আমি এতিয়া কলকাতা এয়াৰপৰ্টত লেণ্ড কৰিলোঁ। তাৰপাছত এতিয়া বেগবোৰ লৈ লওঁ আৰু বাকী কামখিনি কৰি লওঁ। কলকাতা পাইছিলোঁ 3টা বজাত। এতিয়া বাজিলে কেইটা? 7টা বাজিলে। ফ্লাইট আছে 9টা। এতিয়া আমাৰ ছিকিউৰিটি চেকিন, ইমিগ্ৰেশ্যন এইবোৰ কাম হৈ গ'ল। এতিয়াতো আৰু কাম নাই আৰু কাম নাই। ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ, ফাৰ্ষ্ট ধপ্পা লাগিছে, পুৰা মেমৰেবল ডে। তাতে আজি 15 আগষ্ট, ধৰিব নোৱাৰিব চাগে। আৰু আমাৰ লগত কোন কোন গৈছে সেইটো এতিয়া আপোনালোকক দেখাই দিম। এয়া আমাৰ ছোৱালীকেইজনীক দেখাই দিছোঁ। এজনী বৰষা, অমৃতা বা এইটো মন্দিৰ বহি আছে আৰু আজৰা ক'ত গ'ল নাজানো। আমি চবেই এতিয়া গৈ আছোঁ ৰীল বনাব। আমাৰ ছোৱালী তিনিজনীয়ে কিবা ৰীল বনাব লৈ আছে, আৰ্জেনা শ্বুট কৰি আছে আৰু কিবা ট্ৰেঞ্জিশ্যন ভিডিঅ' বনাব। আমি এতিয়া বৰ্ডিং হোৱালৈ ৰৈ আছোঁ। মই অকলে বহি আছোঁ। বেগ ৰখীয়া নহয়, মই এনেই বহিয়ে আছোঁ। এইকেইটা কিবা চিম টিম উলিয়াব পাৰে নেকি কথা চাবলৈ গৈছে ইয়াতে। এনেইতো তাত গৈ উলিওৱা কথা আছিলে, ইয়াতে কিবা অপশ্যন আছে যদি উলিয়াব চাইছে। সেয়াই, বাকী গৈ পাই দেখাম। ফাইনেলি আমি বেংকক পাই গ'লোহি। এতিয়া আমি চবেই লাগেজ ল'বলৈ গৈ আছোঁ। আমি অন এৰাইভেল ভিজাৰ কাম কৰি সোমালোঁ। ইয়াত খালি এক্সট্ৰা পইচা লৈছে 200 ভাট, মানে আমাকতো ৰিচিপ্ট দিছে 2000 ভাটৰ, কিন্তু 200 ভাট এক্সট্ৰা লৈছে। নহ'লে আমাক বিচাৰিছিলে 10,000 কেছ দেখাব লাগে, 10,000 ভাট কেছ দেখাব লাগে, নহ'লে 200 এক্সট্ৰা দিব লাগে। এইটো নাজানো আৰু ক'ত, এইটোতো ৰুল আমি তেনেকৈ পোৱা নাছিলোঁ বাৰু, নাজানো ক'ৰবাত আছিল যদিও। এইটো স্কেম যেনে লাগিলে মোৰ। এতিয়া আমি চিম এখন উলিয়াই লওঁ কেব বুক কৰিবলৈ, বাকী চিম তাত গৈ পেলাই কাইলৈ উলিয়াম আৰু। ফাইনেলি আমি এয়াৰপৰ্টৰ পৰা ওলালোঁ। এতিয়া আমাৰ কেব আহি গ'ল। কেবত যাব লাগিব। গ্ৰেব বুলি এটা এপৰ থ্ৰু।
ফাইনেলি আমাৰ কেব আহি গ'ল। এতিয়া আমি হোটেল যাম। হোটেলততো এতিয়া চেক ইন কৰিব নোৱাৰিম, আমি তাত হলতে অলপ দেৰি ৰ'ব লাগিব 9টামান বজালৈকে। আজি হৈছে 16 তাৰিখ আৰু এতিয়া হৈছে ৰাতিপুৱা 4টা বজা। আমি এয়াৰপৰ্টৰ পৰা গুচি আহিলোঁ, কিন্তু আমাৰ যিখন হোষ্টেল আছে হোষ্টেলখন মানে 9টা বজাতে খুলিব। সেইকাৰণে আমি এতিয়া আহিছোঁ 7-11 বুলি এখন যিখন শ্বপ হয় তালৈ আহিছোঁ। আৰু কি হৈছে, ইমান ভাগৰ লাগিছে আজি, গোটেই ট্ৰেভেলিং হৈ আছে, সেইকাৰণে ভিডিঅ'জ একদম ভালকৈ বনাব পৰা নাই। ৰাতিপুৱাৰ পৰা ভাবিছোঁ কাইলৈৰ পৰা আকৌ ভালকৈ বনাবলৈ ট্ৰাই কৰিম, কাৰণ বহুত ট্ৰেভেলিং হৈ গৈছে, অকণো খোৱা নাই সেইটো কাৰণে। আৰু এতিয়া ভাবিছোঁ কিবা কিবি কিনো খাওঁ, দেখাইছোঁ ইয়াত কি পায়। এইবোৰ গোটেই ফ্ৰজেন ফুড তাহাঁতি গৰম কৰি দিয়ে। এতিয়া আমি আছোঁ বেংককৰ ষ্ট্ৰীটত মানে যিখন আমি 7-11 আহিছিলোঁ তাৰে কাষতে বহি আমি খাই আছোঁ। আৰু খানাবোৰ ইমানেই টেষ্টি নহয়, প্ৰত্যেকটো খানাই বহুত টেষ্টি। ইয়াত ধৰক ভাত আৰু মাংস তেনেকৈ সিহঁতি ফ্ৰজেন থাকে, গৰম কৰি দিয়ে, মানে বহুত ভাল খাবলৈ। এতিয়া আমি ইয়াতে 7-11 এখন চিম উলিয়াব লৈছোঁ, যিহেতু আমাৰ চিম তাত অভিয়াছলি ইয়াত নচলেই। সেইকাৰণে আমি এয়াৰপৰ্টত পাইছিলোঁ, কিন্তু তাত দামটো অলপ বেছি হৈ যায় কাৰণে আমি ইয়াতে উলিয়াইছোঁ। তাৰপাছতে ইয়াৰ পৰা চিম উলিয়াম আৰু চাওঁ আকৌ আমি যিখন হোষ্টেল বুক কৰি থৈ দিছিলোঁ ইয়াৰ একদম ওচৰতে, খোজকাঢ়ি গ'লে 5 মিনিটো নালাগে, সেইখনলৈ আকৌ যাম। তাত কৈছে তেওঁলোকে 9টা বজাতহে খুলিব বুলি। চাওঁ এতিয়া 9টালৈকে কি কৰিব পাৰোঁ। আৰু ইয়াত ট্ৰেফিক এজন ৰৈ আছে। যেতিয়াই মানে কোনোবা ল'ৰা ছোৱালী পাৰ হ'ব হয় তেওঁ গাড়ীবোৰ ৰখাই দিয়ে, তাৰপিছত ল'ৰা ছোৱালীবোৰ বহুত ধুনীয়াকৈ পাৰ হয়। আৰু ইয়াত ইমান ধুনীয়া, আমাৰ তাৰ নিচিনাকৈ যেনেকৈ যেতিয়া মেমবোৰ আহে বা এনেকুৱা ষ্টুডেণ্ট আহে, ষ্টুডেণ্টবোৰে মেমবোৰক মানে নমস্কাৰ দি গুড মৰ্ণিং কৰে। তাৰপাছতে আৰু ইউনিফৰ্মো একদম আমাৰ তাৰ নিচিনাই, ব্লু পেণ্ট, হোৱাইট শ্বাৰ্ট, ৰেড বেল্ট, জোতা মোজা তেনেকুৱা, মানে ভাল লাগিছে। আৰু একদম ইমান, এতিয়া কেইটা বাজিছে 6:18 হৈছে, এতিয়াই পূৰা ষ্টুডেণ্টছবোৰ আহিলেই। এইখন হৈছে এজাম্পশ্যন কলেজ প্ৰাইমাৰী ছেকশ্যন। সেয়া চাওক, কেনেকৈ এইজনে গাড়ীবোৰ ৰখাই দিছে, ল'ৰা ছোৱালীবোৰ ধুনীয়াকৈ পাৰ হৈ গৈছে, ভাল লাগিছে দেখি। 7-11 পৰা ওলাই আমাৰ হোষ্টেলটোলৈ আমি খোজকাঢ়ি গৈ আছোঁ। এখন চাইনবোৰ্ড, ট্ৰপিকেল ছামাৰ, যিখন আমাৰ হোষ্টেল হয়, হোষ্টেললৈকে গুচি আহিছোঁ আমি। 9টাত খুলিব, 9টালৈকে ইয়াতে ৰৈ দিওঁ আৰু কি কৰিম, নহ'লে দেখাম ৰ'ব হোষ্টেলখন কেনেকুৱা। ট্ৰপিকেল ছামাৰ, বাহিৰতে বহিবলৈ চকী টকী আছে, খোলা নাই এতিয়ালৈকে। After 10 PM, no activity with noise is allowed here. আৰু হোষ্টেল পাই আমি যোনে য'ত যেনেকৈ পাৰে শুলোঁ, কাৰণ আমাৰ যিহেতু চেক ইন 2টা বজাতহে আছিলে। আমাৰ চব শুই আছে ইয়াত, এতিয়া গোটেই শুই আছে, কাৰণ আমাৰ তেনেকৈ ৰুম চেক ইন টাইম হোৱা নাই। আমি এইটো হোষ্টেলতে থাকিম, হোষ্টেলতে ওপৰৰ পৰা দেখাই দিছোঁ। ধুনীয়া, বহুত চফা হয় দেই, ইমান ধুনীয়াকৈ নহয়। আমি এতিয়া ওলাই আহিছোঁ মানে হোটেলত মই এতিয়াও চেক ইন হোৱাই নাই, কাৰণ 2টা বজাতহে চেক ইন আছে। জাষ্ট আমি ভিতৰতে তাত বহি আছিলোঁ, এতিয়া ভোক লাগিছে, কিবা এটা খাই লওঁ বুলি আহিছোঁ। এতিয়াও বহুত দেৰি আছে চেক ইন হ'বলৈ, এতিয়া বাজিছে 11টা, চেক ইন আছে 2টাত। যদি কোনোবা সোনকালে চেক আউট কৰে, এতিয়া আগতীয়াকৈ যদি কোনোবা চেক আউট কৰে তেতিয়া আমাক সোমাব দিব, আৰু নহ'লে আমি ৱেইট কৰিব লাগিব।
কিন্তু মই এতিয়া থাকিব পৰা নাই, এনেকুৱা ভোক লাগিছে এতিয়া ওচৰতে। ৱাছৰুম আছে গোটেই হোষ্টেল যিহেতু বাহিৰতো ৱাছৰুম আছে, কিন্তু আমাক বেগ চেগবোৰ থ'বলৈ বা হেৰি কৰিবলৈ অলপ প্ৰব্লেম হৈছে ৰুমটো নাই কাৰণে, সেইকাৰণে ফ্ৰেছো ভালকৈ হ'ব পৰা নাই। সেইকাৰণে সোনকালে ৰুমটো পাই গ'লে ভাল হ'ব আৰু। আমি 7-11 আহিলোঁ, ওচৰত আৰু বেলেগ দোকানো আছিলে, চাইছিলোঁ, কিন্তু একদম ৰাতিপুৱা খাবলৈ মন নগ'ল সেইবোৰ। চি ফুড আছে, সেইকাৰণে আকৌ 7-11 আহিলোঁ। চাওঁ কি খাওঁ, চেণ্ডউইচ নহ'লে ৰাইচে খাম আকৌ, তাৰপিছত খাই মেলি আকৌ হোষ্টেল যাওঁ। আৰু আমি হোষ্টেলত চেক ইন কৰিলোঁ, আৰু এইটোৱে হৈছে আমাৰ হোষ্টেলৰ ৰুম। এইকেইটা বাং বেড হয়। নেক্সট ভিডিঅ'ত আপোনালোকক এই গোটেই হোষ্টেলটোৰ বিষয়ে ভালকৈ দেখাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই যাব।